কি ক'ব বিচাৰে? এতিয়া এলায়েন্স কিয় হ'বলগীয়া হৈছে আপোনালোকে জানে। আমি সেইটো কাৰণে কৰিছোঁ কাৰণ বিজেপি বহুত কাৰাপ হৈছে, জনসাধাৰণ মানুহক বহুত কষ্ট দিছে, বহুত অন্যায় কৰিছে। সেইটো কাৰণে বিজেপি হাৰাবৰ স্বাৰ্থত আমি অপজিশ্যন এলায়েন্স হিচাপে ইয়াত আমাৰ অসমত আছে। লগতে আমাৰ কাৰ্বি আংলঙতো শক্তিশালী যিটো APHLC যোৱাবাৰ ইলেকশ্যনতো যদি APHLC আৰু আমাৰ কংগ্ৰেছ ভোট যদি মিলাই দিয়ে সেইটো আমি আগুৱাই গৈছোঁ, আমি জিকি আছোঁ। সেইটোক আৰু বিজেপি উপশাসন সকলো ৰাইজে এতিয়া গম পাইছে। আৰু বিজেপিক মানুহ জনসাধাৰণ ৰাইজে কিয় ভোট দিব? ইয়াতে যিমান কাৰ্বি আংলঙত ইমান চেণ্ডিকেট চলাই আছে, বজাৰৰ অৱস্থা নাই, মানুহকেইটাক দেউলীয়া কৰি পেলাইছে। আৰু ইয়াতে আমি সুধিছোঁ, অসমত যিটো সুধি আছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা কোন হয় যেতিয়া সোধে অসমৰ ৰাইজে গম পায়। আমাৰ যিটো গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ যিটো ডেপুটি LOP আৰু আমাৰ অসমৰ যিটো কংগ্ৰেছৰ প্ৰেচিডেণ্ট, তেখেতে কৈ আছে যে হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে কোন হয়? নিজৰ ল'ৰা নামত 20টা কোম্পানী আৰু যিটো নিজৰ স্পাউচ মিছেছৰ নামত ইণ্টাৰনেশ্যনেল স্কুল, নানা ধৰণৰ ইমান চাহ বাগান, সেইবিলাক আমি গম পায় হিমন্ত বিশ্ব শৰ্মালৈ সেইটো কোৱা। আৰু আটাইতকৈ লাজৰ কথাটো অসমৰ বিখ্যাত যে সিহঁতকতো গৰু চোৰ পাৰ্টি বুলি গম পায়। সেইটো কাৰণে মানুহে কিয় ভোট দিব? সেইটো কাৰণে একটা পৰিৱৰ্তন ৰাইজে বিচাৰিছে। আৰু কংগ্ৰেছক কিয় বিচাৰিছে আৰু APHLC যে একেই হ'ব লাগে বুলি কোৱাটো যে পৰিৱৰ্তন একটা স্বাৰ্থৰ কাৰণে। নতুন বৰ অসম আমি সকলো এক হৈ কৰিব গৈ আছোঁ। আৰু ইয়াত কাৰ্বি আংলঙতো আমি সুধিবলৈ বহুত আছে। ইয়াতো আমিতো ইয়াতে তাতো কি হৈছে, 3 টায়াৰ নিচিনা হৈ গ'ল। ইয়াতেতো ডাবল ইঞ্জিন হয়, ট্ৰিপল ইঞ্জিন। তাতো হিমন্ত বিশ্ব শৰ্মা আৰু PM মোদী। ইয়াতেতো তাতো PM মোদী, ইয়াত যিটো হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলঙত তুলিৰাম ৰঙা, ট্ৰিপল ইঞ্জিন। ইয়াত ট্ৰিপল ইঞ্জিনটো সেইটোতে একটা কি হৈছে, হিমন্ত বিশ্ব শৰ্মাৰো একটা পুতলা হয়, চাবি দিলে ঘূৰি থাকে। আৰু সেইটো কাৰণে আমি সুধিম তুলিৰাম ৰংহাং কোন? তুলিৰাম ৰংহাং কোন বুলি ক'লে কাৰ্বি আংলং ৰাইজে গম পায় যে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ ATM হয়। খালি টকাৰ পইচা ATM নহয়, এতিয়াতো মাটি চাটি চব কোম্পানীক দি, কৰ্পৰেটছ দি সেইটো ATM হৈ গ'ল, মাটিৰ ATM হৈ গ'ল। তুলিৰাম ৰংহাং কোন বুলি ক'লে যে যিটো ল'ৰা 4 কৰোড়ৰ টকাৰ যিটো গাড়ী চলায়। তুলিৰাম ৰংহাং কোন বুলি ক'লে যিমানটো 4 লাইন যিটো কাৰাপশ্যন হৈছে নিজৰ ঘৈণীয়েক নামত টকা পইচা যিটো আদায় কৰা। তুলিৰাম ৰংহাং কোন বুলি ক'লে কাৰ্বি আংলঙত ৰাইজে একটাই গম পায় যে চেণ্ডিকেট চলা মানুহ, কয়লা চেণ্ডিকেট, চুফাৰী চেণ্ডিকেট, মদৰ চেণ্ডিকেট, চিগাৰেট চেণ্ডিকেট, সকলো চেণ্ডিকেট, পাথৰ চেণ্ডিকেট, সেইটো বুলিয়ে গম পাব। তুলিৰাম ৰংহাং বুলি কোন বুলি ক'লে আটাইতকৈ বিখ্যাত কি হৈছে, মাল্টি-মিলিয়ন মেনশ্যন ঘৰ বনোৱা বুলি গম পায়। তুলিৰাম ৰংহাং কোন বুলি ক'লে কি হয়, কাৰ্বি আংলং ৰাইজে গম পাব কি চাকৰি নামত পইচা খোৱা, ফৰেষ্টত যিটো দুৰ্নীতি কৰা, সেইটো বুলি গম পাব। সেইটো কাৰণে এইবিলাক সকলো ৰাইজৰ কাৰণে যে বিজেপিৰ পৰা মুক্তি কৰিবৰ কাৰণে আমি APHLC আৰু কংগ্ৰেছ একমত হৈছে। আৰু যি উপায় হ'লেও কাৰ্বি আংলং ৰাইজে এবাৰ বিজেপিক উফৰাই পেলাব, সেইটোৱে।